Hello viewers, it's me Madhusmita Sharma. Welcome back to my YouTube channel Madhusmita's Fair. আপোনালোকৰ কেনে খবৰ আশা কৰো ভালে আছে মই ভালে আছো আজি মই লৈ আহিলো মোৰ জুৱেলাৰী কালেকশনৰ সেকেন্ড পাৰ্টটো আৰু মোৰ জুনে ফাৰ্স্ট জুৱেলাৰী কালেকশনৰ ফাৰ্স্ট ভিডিওটো ফাৰ্স্ট পাৰ্টটো চাইছে তেওঁলোকে নিশ্চয় গমে পায় মই কৈ থৈছিলো যে মোৰ সেকেন্ড পাৰ্টটোত মই মোৰ কেঁচাখনৰ গহনাখিনি আপোনালোকক দেখুৱাম বুলি আৰু ফাইনালি আজি মই মোৰ সেকেন্ড পাৰ্টটো লৈ আহিলো আপোনালোকলৈ আৰু আশা কৰো ভাল পাব আৰু মোৰ এতিয়াও ফাৰ্স্ট জুৱেলাৰী কালেকশনৰ ফাৰ্স্ট পাৰ্টটো জুনে চোৱা নাই আশা কৰো তেওঁলোকে চাব আৰু লিংকটো মই ডেসক্ৰিপচন বক্সত তলতে দি দিম আৰু তাতে গৈ পেলাই আপোনালোকে চাব পাৰে আৰু যদি ভাল লাগে দেন লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আজি যদি মোৰ চেনেলটোত আপোনালোক ফাৰ্স্ট টাইমৰ কাৰণে আহিছে দেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো আৰু লগতে থকা বেল বাটনটো হিট কৰিবলৈ নাপাহৰিব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন সবতকে প্ৰথমত যাতে আপুনি পায় দেন আজিৰ ভিডিওটো আৰু দেৰি নকৰাকৈ ষ্টাৰ্ট কৰো এখিনি জুৱেলাৰী এতিয়া মই এটা আপোনালোকক দেখাই যাম ধুনিয়াকে এনেকে বক্সত মই ৰাখি দিছো কটন দি পেলাই আৰু এতিয়া মই ফাৰ্স্ট দেখাম মোৰ একদম ফেভাৰিট সেটটো এনেকে মই এইটো বক্সত ৰাখিছো এবোৰ মই ভেলভেট বক্সত ৰাখিম বুলি ভাবিছিলো বাট মোৰ ডিজাইনাৰ জনিয়ে জৰপৰা বনাইছিলো তেওঁ মোক ক'লে যে ভেলভেট বক্সত ৰাখিব নালাগে নহলে বুলে বেয়া হৈ যায় সো এনেকা বক্সত ৰাখিছো আৰু চাওকচোন ধুনিয়াকে মই কটন দি পেলাই ধুনিয়াকে ৰাখিছো কটন দি ওপৰটো দিছো তলটো দি দিছো ধুনিয়াকে কটন এটা আছে দেখিছেনে ইমান ডাঙৰ জুনটো এটো ফ্ৰন্ট সাইডটো এটো ব্যাক সাইড দেখিছেনে ইমান ধুনিয়াকে ফিনিশিং ওয়ার্ক কৰা আছে আৰু এডাল চেইনডাল এটো পুৰা কাস্টমাইজড হয় মই ডিজাইনাৰৰ পৰা বনাই আনিছিলো ডিজাইনাৰ সেট হয় এটো নিয়াৰ এবাউট এটো 7500 আছিল এটো প্ৰাইসটো পুৰা এটো কপাৰ বেসড নহয় কিন্তু এটো সিলভাৰ বেসড হয় আৰু পুৰা গোল্ড পলিশ সিলভাৰ বেসড গোল্ড পলিশ দেখিছেনে লগৰ ইয়াৰিং টো এজোৰ ইয়াৰ লগৰ ইয়াৰিং টো নেক্সট এতিয়া দেখাম এটো এনেকে ইয়াতে বক্সতে ঘুমাই ৰাখি দিছো না দেখিছেনে কিন্তু মই কটন দি পেলাই পুৰা ৰাখিছো তলটো কটন দিছো আৰু ওপৰটো কটন দিছো ধুনিয়াকে কভাৰ কৰি ৰাখিছো এটা মই উলিয়াই পেলাই আপোনাক দেখাই আছো এটো দেখিছেনে এটো কাস্টমাইজড হয় এটো ডিজাইনাৰ সেটে হয় এটো অৰ্ডাৰ দি পেলাই বনাইছিলো মই আৰু এটো হল ম্যাচ বক্স ৰেড মিনা কৰা আছে আৰু চেইনটো দেখিছেনে এটো ৰেড মিনা কৰা আছে আৰু এটো ব্যাক সাইডটো চাবনে এটো চাব ব্যাক সাইডটো ইমান ধুনিয়া পুৰা ফিনিশিং কৰা আছে ফ্ৰন্ট সাইড ব্যাক সাইড দুইটাই খুব ধুনিয়াকে ফিনিশিং দিয়া আছে মোৰ খুব পছন্দ হয় এইডাল আৰু এডাল হয় গোল্ড পলিশৰ কপাৰ বেস নহয় এডালো সিলভাৰ বেসড হয় এডালো সিলভাৰ বেসড হয় গোল্ড নেক্সট আৰু এটা দেখাম এতিয়া এটো চাওকচোন ইমান ডাঙৰ জাপিটো এটো একদম একো এক্সপেন্সিভ নহয় এটো মই নগাঁৱৰ পৰা
লোকেল মাৰ্কেটৰ পৰা কিনিছিলোঁ এইটো 300 মান পৰিছিলে 350 তেনেকামান পৰিছিলে দেখিছেনে ইমান শ্বকিং লাগে ন শুনি পেলাই বাট এইটোৰ যে কালাৰ যাব এইটো কপাৰ বেছড হয় আৰু এইটো গল্ড পলিশটো এইটো গল্ড পলিশ নহয় এইটো কপাৰ বেছড হয় কিন্তু এইটো গৰমত যদি পিন্ধা হয় যদি ঘাম চাম লাগে যদি ভালকৈ মানে কেয়াৰ কৰা নহয় তেতিয়াহ'লে এইটো মানে কালাৰ যাব কালাৰ যোৱাৰ বহুত চান্স আছে এইটো নৰ্মেল হয় চ' ইমান মানে এইটো ইমান পিন্ধিব নোৱাৰি গৰম দিনত বিশেষকৈ গৰম দিনত পিন্ধাতলে এইটো বহুত অসুবিধা হ'ব মই এবাৰ পিন্ধি দেখুৱাই আছোঁ আপোনালোকক মই এতিয়া আপোনালোকক দেখাম মোৰ গলপতা ফাৰ্ষ্ট এডাল দেখিছে এডালো ধুনীয়াকৈ মই এনেকৈ বক্সতে সোমাই ৰাখিছোঁ আৰু এনেকৈ কটন দি ৰাখিছোঁ এডাল হ'ল গলপতা ডুগডুগি ডিজাইন ইমান ধুনীয়া দেখিছেনে এইটো ফ্ৰণ্ট ছাইডটো এইটো হ'ল বেক ছাইডটো দেখিছেনে ইমান ধুনীয়া ফিনিচিং এইডালো মই মোৰ বিয়াৰ সময়তে একেলগে গোটেইখিনি এইখিনি মই বনোৱাই আনিছিলোঁ ডিজাইনাৰৰ পৰা ডিজাইনাৰ জুৱেলাৰী হয় এইখিনি কাষ্টমাইজড আৰু এইটো ডিজাইনটো মোৰ খুব বেছি ভাল লাগে ডুগডুগি ডিজাইনটো আৰু এডালো হয় কপাৰ বেছ নহয় এডালো চিলভাৰ বেছটো হয় গল্ড পলিশ ইয়াৰ লগৰ ইয়াৰিংযোৰ ওপৰত দেখাইছোঁ ইয়াৰ লগৰ ইয়াৰিংটো এইযোৰ একদম চিম্পল গলপতাডাল দেখাই আছোঁ এইডাল এইটোৱে ধুনীয়াকৈ মই এনেকৈ কাটনত ৰাখিছোঁ এডাল ইয়াৰ চেইনডাল আৰু এডাল ৰেড মিনা কৰা দিছোঁ মই এইটো চবৰ লগতে মেচিং হৈ যায় এইটো বেক ছাইডটো এডালো কাষ্টমাইজড হয় একেলগে মই ডিজাইনাৰৰ পৰাই লোৱা আছিলে এডালো বিয়াৰ সময়তে চিলভাৰ বেছড আৰু গল্ড পলিশ এডাল প্ৰাইচ পৰিছিলে 4500 এইটো এনেকৈ লটকনটো দিছে লগতে এডাল হ'ল লটকনটো ইয়াৰ লগতে এনেকৈ ইয়াতে হুক আছে হুকত এনেকৈ লগাই পেলাই এইটো হুক আছে ইয়াতে হুক দি আছে হুকত এনেকৈ লগাই পেলাই ৰিং এইযোৰ ইয়াৰ লগৰ ইয়াৰিযোৰ এডাল অলপ এনেকৈ চেইন চিষ্টেম দিছোঁ মই মোৰ বহুত ভাল লাগে এনেকৈ চেইন চিষ্টেম কিবা এটা ভাল লাগে এইডালো নগাঁও মই লোকেল মাৰ্কেটৰ পৰা কিনা প্ৰাইচটো একেবাৰে কম একদম এক্সপেঞ্চিভ নহয়
200 লৈছিলে, অনলি ₹200 লৈছিলে। আৰু এনেকুৱাবোৰ কিনিছোঁ মানে তেতিয়া ৰাফ ইউজৰ কাৰণে ভাল হয়, কিয়নো যিবোৰ মোৰ ডিজাইনাৰ জুৱেলাৰী আছে সেইবোৰতো আৰু যিকোনো টাইমতে আৰু চবতে পিন্ধিবলৈও বেয়া লাগে, নষ্ট হ'ব। কিন্তু এইবোৰ যেন তেনকৈ পিন্ধিব পাৰি চবৰ লগতে, কিয়নো মানে তেতিয়া নষ্ট হোৱাৰো একো চিন্তা নাথাকে, দামটো কম, গতিকে নষ্ট হোৱাৰো একো চিন্তা নাথাকে। এইটো চাওক, ইমান চিম্পল আৰু ইমান ধুনীয়া, গোটেই পাত ডিজাইন আছে, এইটো চাইডে এটা, এইটো চাইডে এটা, এনেকৈ। এইটো ৰেড মিনা কৰা, ৰেডতে মই বেছি লৈছোঁ, কিয়নো ৰেডটো চবৰ লগতে পেয়াৰ কৰিব পাৰি ন, সেইটো কাৰণে মই ৰেডতে বেছি লৈছোঁ। এইটো একদম চিম্পল, ইয়াৰ লগত ইয়াৰিংযোৰো বহুত ধুনীয়া। কিন্তু এইবোৰ যিবোৰ কম দামৰ লৈছোঁ এইবোৰ কপাৰ বেছড হয়, আৰু এইবোৰ পলিচ কিন্তু একদম গেৰেণ্টি নাই, এইবোৰৰ পলিচিং কিন্তু যাব, আৰু বিশেষকৈ গৰমত পিন্ধিলে যেতিয়া ঘাম চাম লাগিব তেতিয়া কিন্তু যাব এইটো খাটাক। বাট মই যিবিলাক ডিজাইনাৰ জুৱেলাৰী দেখাইছিলোঁ, যিবিলাক 8,000, 6,000, 5,000 তেনেকুৱা যিবিলাক দেখাইছিলোঁ মই, সেইবোৰ আৰু এইবোৰৰ মাজত কিন্তু আকাশ পাতাল ডিফাৰেঞ্চ আছে, বিকজ সেইবিলাকৰ একদম পূৰা গেৰেণ্টি আছে, আৰু সেইবোৰতো ভাঙি পেলাইও তেনেকৈ বনাব পাৰি, বিকজ সেইটো চিলভাৰ বেছড হয় আৰু গ'ল্ড পলিচ হয়, গতিকে সেইবোৰ একেবাৰে গেৰেণ্টি আছে পূৰা, ৱাৰেণ্টি কাৰ্ডো আছে। কিন্তু এইবোৰ যিবোৰ মই এক্সপেঞ্চিভ নহয় বুলি কৈছোঁ, একেবাৰে কম দামৰ যিবিলাক, সেইবিলাক কিন্তু কপাৰ বেছড হয়। কপাৰ বেছড যদিও মানে গেৰেণ্টি নাই, কপাৰ বেছ কিছুমান গেৰেণ্টিও থাকে, কপাৰ বেছ গ'ল্ড পলিচ হয় যদিও ইয়াতে কিন্তু মিক্স আছে, ছ' এইবোৰৰ একেবাৰে গেৰেণ্টি নাই, অনলি মই ৰাফ ইউজ কৰিবৰ কাৰণেহে লৈছোঁ দেই, বিকজ যিবিলাক এক্সপেঞ্চিভ সেইবিলাকতো আৰু এনি টাইম পিন্ধিব নোৱাৰি, বা ক'ৰবাত পিন্ধিবলৈও ক'ৰবাত লাগিলে কৰিলে মানে ভয় লাগে, আৰু ক'ৰবাত লাগিলে কৰিলে ভাঙি থাকিব, বা ক'ৰবাত নষ্ট হ'ব, বা ক'ৰবাত পৰি থাকিলেও সেইটোও ভয় লাগে। কিন্তু এইবোৰতো আৰু চিন্তা নাই, সেইবোৰ যেন তেনকৈ পিন্ধিব পাৰি চবতে, গতিকে ৰাফ ইউজৰ কাৰণেহে মই অনলি এইবোৰ লৈছোঁ। নহ'লে এনেকুৱা নাভাবিব আপোনালোকে যে ইমান কম দামতে যদি পাই আছে, ইমান বেছি দাম নিনো কিয় ল'ম, গতিকে ডিফাৰেঞ্চটো মই কৈ দিছোঁ, ডিফাৰেঞ্চটো এইটোৱে। নেক্সট আৰু এটা বস্তু আছে, এইটো চাওক, এইটো বহুত প্ৰিটি লাগে, এইটো এনেকৈ কটন দি ৰাখিছোঁ মই নষ্ট নোহোৱাকৈ। এইটো চাওক, মোৰ এডাল বিয়াৰ মাংটিকা আছিলে, বাখৰুৱা গোটেইডাল, এইটো 3টা লেয়াৰত আছে, এডাল বাখৰুৱা, এডাল মই গুৱাহাটীৰ শ্ব'ৰুমৰ পৰা লৈছিলোঁ, এডাল ইমান ধুনীয়া হয় ন, এডাল মোৰ বিয়াৰ মাংটিকা, এডাল গ'ল্ড পলিচ কৰা আছে, বাট কপাৰ বেছড হয়, বাট এইটো ৱাৰেণ্টি আছিলে কিন্তু। এবাৰ পিন্ধি দিলোঁ আজি। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে দেন লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু আকৌ এবাৰ কৈ দিছোঁ, যদি আপোনালোক আজি নতুনকৈ মোৰ চেনেলটোত আহিছে, যদি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল বাটনটো হিট কৰিবলৈ নাপাহৰিব। অ'কে, দেন বাই বাই। মোৰ অতি শীঘ্ৰেই মোৰ নেক্সট ভিডিঅ'লৈ লগ পাই আছোঁ।